এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মই হিমাদ্ৰীয়ে মোৰ আন এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত যেহেতু এতিয়া পথাৰৰ বতৰ আৰু পথাৰলৈ গৈ আছোঁ সেইকাৰণে ভিডিঅ'বোৰ বনাব পৰা নাই আৰু আজি ভাবিলোঁ সৰুকৈ কিবা এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ আৰু কি বনাম মই সেইটো আপোনালোকক কৈ আছোঁ কিন্তু তাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই বনাম আনাৰসৰ মিঠা জেলি আৰু এইটো এতিয়া মই পটাপট কাটি লওঁ আৰু এইটো দেখাত পকা নিচিনা লাগিছে যদিও ইয়াক কেঁচাতে চিঙা হৈছিলে সেইকাৰণে ইয়াৰ সোৱাদটো বহুত কম সেইকাৰণে ভাবিছোঁ আনাৰসৰ মিঠা জেলিকে বনাওঁ আৰু ইয়াক এতিয়া সৰু সৰুকৈ মই কাটি লৈ পেলাই এইখিনি এতিয়া মই বইল কৰি পেলাম অলপ কোমল হোৱাকৈ 15 মিনিটমান বইল কৰাৰ পাছত এইটো অলপ কোমল হৈ যাব তাৰপিছত এইটো মই মিক্সিত মাৰি ল'ম আৰু এয়া দেখিছে অলপ কোমল হৈছে বস্তুটো আৰু এতিয়া মই মিক্সিত মাৰি পেষ্টটো বনাই ল'ম। এতিয়া কেৰাহীত অকণমান মিঠাতেল গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ পাছত এতিয়া মই কেইটামান জিৰা দিছোঁ, গোটা জিৰা, আৰু এতিয়া ইয়াত পেষ্টখিনি দি দিম। এতিয়া অকণমান লৰাই পেলাই সোৱাদ অনুসৰি অকণমান চেনি দিম আৰু সেইখিনি ভালকৈ লৰাই লৈছোঁ চেনিখিনিৰ লগত। আৰু এতিয়া মই দিম ইয়াতে ধনিয়া পাউডাৰ অকণমান, জিৰা পাউডাৰ আৰু গৰম মছলা অকণমান। এতিয়া এই আনাৰসৰ পেষ্টখিনি মছলাখিনিৰ লগত ভালদৰে মিলাই ল'ম। আৰু ইয়াতে দিম এতিয়া মই অকণমান নিমখ। আপোনালোকে নিমখ অকণমান দিব যাতে চেনিৰ লগতে নিমখৰো সোৱাদটো আহে। এতিয়া আনাৰসৰ পেষ্টখিনি লাহে লাহে ডাঠ হ'ব ধৰিছে আৰু ভালকৈ ডাঠ নোহোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে। এয়া আনাৰসৰ মিঠা জেলি ৰেডি হৈ গ'ল আৰু এয়া আপোনালোকে ফ্ৰিজত ৰাখিব পাৰে, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে আৰু ৰুটি ভাত দুইটাৰ লগতে খাব পাৰি। এতিয়া মই আৰু কিবা এটা বনাম, কি বনাম সেইটো আপোনালোকৰ আগত কৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। মই কচু অলপ আনি থৈছিলোঁ, ভাবিছিলোঁ কচু পাতত দি খাম ধুনীয়াকৈ, কলপাতে মেৰিয়াই খেৰ দি জ্বলাই যে যিটো টেষ্ট হয় সেইটো স্মেলটো বহুত ধুনীয়া হয়। মই সেইটো কৰি খাম বুলি ভাবিছিলোঁ কিন্তু একেহে বৰষুণ দি আছে সেইকাৰণে মই সেইটো বাহিৰত কৰিব নোৱাৰিলোঁ আৰু ভাবিছোঁ আজি বেলেগ ধৰণে মই কচুখিনি পাতত দিওঁ আৰু যিসকলে জুই একেবাৰে ব্যৱহাৰ নকৰে সেইসকলৰ কাৰণে বেছি সুবিধা হ'ব। কেনেকৈ মই পাতত দিছোঁ সেইখিনি আপোনালোকে চাই লওক। এয়া আনি থোৱা কচুখিনি ক'লা বগা দুইটাই আছে কিন্তু ইয়াত ক'লাটো বেছিকৈ আছে, ক'লাটো বেছি ভাল হয় পাতত দিলে খাবলৈ। আৰু ইয়াৰ লগত দিম মই মছন্দৰী পাত আৰু এয়া মই সৰু সৰুকৈ কাটি ৰাখিছোঁ আৰু লগত দিম টেঙামৰা পাত। কচু পাতত দিলে আচলতে কণ বিলাহীৰ লগত বেছি ভাল হয় কিন্তু এতিয়া পাবলৈ নাই সেইকাৰণে মই টেঙামৰাৰ লগতে দিম। আৰু এয়া দিম লগতে মান ধনিয়া মই সৰু সৰুকৈ কাটি ৰাখিছোঁ, আদা, নহৰু আৰু এয়া পিঁয়াজ আৰু এইখিনি মই কচুৰ লগত একেলগে কেৰাহীত দি দিম। এয়া কেৰাহীখন পাতি মই গেছটো জ্বলাই লৈছোঁ আৰু অকণমান কেৰাহীখন গৰম হ'বলৈ দিম। মই ইয়াত কোনো পানী বা তেল ব্যৱহাৰ নকৰোঁ, একেবাৰে গাপতে সিজাম, তেতিয়া খাবলৈ বেছি টেষ্টি হয় আৰু খাবলৈ পাতত দিয়া নিচিনাই হয়। এয়া কেৰাহী প্ৰায় গৰম হৈ গ'ল, এতিয়া মই ইয়াতে কচুখিনি দি দিম। এতিয়া কচুখিনি অকণমান লৰাই ল'ম। আৰু লৰাই হোৱাৰ পাছত এতিয়া মই দিম টেঙামৰা পাতখিনি আৰু লগতে দিম মছন্দৰী পাত আৰু মান ধনিয়া পাত
আৰু লগতে দি দিম পিঁয়াজ, আদা, নহৰু। আৰু ইয়াতে দিম জলকীয়া 4-5টামান আৰু গেছটো অকণমান কমাই দিম, চিমত দি দিম। ইয়াৰ পাছত এতিয়া এইখিনি অকণমান লৰাই দিম। আৰু এইটো এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আৰু আপোনালোকে দেখিছে লাহে লাহে কচুখিনি লেৰেলিছে আৰু তাৰ পৰা বহুত ধুনীয়া স্মেল এটা ওলাইছে। আৰু এইখিনি 5 মিনিটমানৰ কাৰণে মই আকৌ ঢাকি ৰাখিম। এয়া দেখিছে কচু প্ৰায় হৈছেগে। আৰু এয়া কচুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু লগত দিয়া আদা, নহৰু, জলকীয়াখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি 5 মিনিটমানৰ কাৰণে কচুখিনি ঢাকি দিম আৰু তেতিয়া কচুখিনি গাপতে ভালদৰে সিজি যাব। এয়া দেখিছে কচুখিনি কিমান ধুনীয়াকৈ সিজি গৈছে। এনেকৈ আপোনালোকে ঘৰতে বনাই খাব পাৰে। খাবলৈ পাতত দিয়া নিচিনাই টেষ্ট হয় আৰু খুব ইজি হয় আচলতে বনাবলৈ। আৰু এইখিনি মই এতিয়া নমাই ল'ম কেৰাহীৰ পৰা আৰু ধুনীয়াকৈ পিটিকা বনাই ল'ম আৰু তাৰ স্মেলটো বহুত ধুনীয়া হৈছে। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।